পয়সা যখন গানটো আছিল যে वर्षा बिजुली सावनको पानी चिसो चिसो मौसम छ तो जवानी ए गाइस এখন বাকি রাইস আজি আমি এই পাহাৰৰ ওপৰত যাম ফুৰিব তাতে যে চাম আমি মই আহিছো মোৰ লগত তিনিজন আহিছে আমাৰ একেলগে থাকিম এই দেখিছে কিমান তামাম ব্ৰহ্মপুত্ৰ বিশাল ব্ৰহ্মপুত্ৰ নদী আমি বহুত ওপৰত আছো গাইস come on go আমি বহুত ডাঙৰ এটা মন্দিৰ পাইছোহি এই মন্দিৰত আমি সেৱা কৰি একদম ওপৰত যাম চাবলৈ জেগা এইটো শিৱ মন্দিৰ হয় মন্দিৰ এইটো পাহাৰ গুফা হয় সেয়া গুফাত আমি তেখেতলোক থাকে এই গুফা এইফালেদি আহিছোঁ আমি চাবলৈ মন্দিৰ এতিয়া আমি ওপৰত যাম এয়া আমাৰ লাইভ ডাটা কামান কামান আহিছে কেমেৰামেন কামান তেওঁ আমাক প্ৰতিটো গোটেইখিনি দেখাই থাকিব আৰু লগত আমাৰ এইটো বটলমেন 200 টকা দি জোতা কিনি আনিছে ওপৰত কাৰণে আৰু তেখেতে 50 টকীয়া পেকেট এটা দি আছে পাহাৰৰ এতিয়া ঘৰ পাতি কোনফালে যাম ৰাস্তা আছে আকৌ ইমান গৰম হৈছে পানী দিয়াচোন খাই লওঁ গাইছ আমি ইয়াতে আৰু ওপৰত যাম এইখন আমাৰ ব্ৰহ্মপুত্ৰ নদী এইখন গুৱাহাটী বুলি কয় চাওকচোন কিমান এখন ডাঙৰ গুৱাহাটী পাহাৰ ভৈয়াম নদ নদী সকলোখিনি চাব পাৰিব এইডোখৰলৈ নামি আছোঁ কেমেৰাটো ইয়াৰ পৰা ভাল নালাগে ওপৰত যাওক অসমৰ প্ৰথম মধ্যভাগ এইটো ফুলটো কিমান ধুনীয়া লাগিছে এয়া পাহাৰৰ ওপৰতো একেলগে ইমান ধুনীয়া ধুনীয়া ফুল একেলগে লগাই ৰাখিছে দেখিছে বৰষুণটো আহিছে বাৰু আমি বেছি দূৰ যাত্ৰা কৰিব পাৰিম নোৱাৰিম আশা নাই এইজোপা ফুল মোৰ বহুত বঢ়িয়া লাগিছে यार कुछ भी कहो पहाड़ों में जाने की बात ही अलग होती है।